মই আৰু এটা চিম্বল আঁকি দেখুৱাব বিচাৰিছোঁ। এইটো হ'ল স্পাইৰেল চকুৰে। স্পাইৰেল চকুৰে। চকুৰে। স্পাইৰেল চকুৰেই হয়, কিন্তু স্পাইৰেল চকুৰে ইউজটো অলপ বেলেগ হয় আৰু আকাৰ নিয়মটো অলপ বেলেগ। আমি যেনেকৈ চকুৰে আঁকো একেই চকুৰেটো আঁকিলোঁ, 7 দিলোঁ, এইটো স্পাইৰেল দিব লাগিব। আমি স্পাইৰেল কৰি আনলিমিটেড তেনেকৈ টানিব পাৰোঁ, আনলিমিটেড টানি লৈ যাব পাৰোঁ। স্পাইৰেল চকুৰে হ'ল। এতিয়া স্পাইৰেল চকুৰে ইউজ বা স্পাইৰেল চকুৰেৰ ব্যৱহাৰো বেলেগ বেলেগ হয়। স্পাইৰেল চকুৰে প্ৰধানকৈ ক্লিনিঙৰ কাৰণে ব্যৱহাৰ কৰা হয়। ক্লিনিং কৰিবলৈ, যিকোনো বস্তু যদি ক্লিনিং কৰিব লাগে, আমি স্পাইৰেল চকুৰে সেই বস্তুটোত আঁকি টানি লৈ যাব পাৰোঁ। তাৰ লেতেৰাখিনি আমি টানি লৈ তেনেকৈ ইউনিভাৰ্চত থ্ৰ' কৰিব পাৰোঁ, নাইবা আমি মাটিলৈ থ্ৰ' কৰিব পাৰোঁ, মাটিত দিব পাৰোঁ। যেনেকৈ আমি কোনোবা মানুহক যদি অ'ৰা ক্লিন কৰিব খোজোঁ, আমি স্পাইৰেল চকুৰে ইউজ কৰি অ'ৰা ক্লিন কৰিব পাৰোঁ। যিকোনো বস্তুৰ অ'ৰা ক্লিন কৰিবলৈ কৰিব পাৰোঁ। ঘৰৰ যদি আমি ক্লিন কৰিব খোজোঁ, ৱাল ক্লিন কৰিব খোজোঁ, তেনেকৈ ৱালত আমি স্পাইৰেল চকুৰে আঁকি ৱাল ক্লিন কৰিব পাৰোঁ। বা এয়াৰত আমি যদি আঁকো, তেনেকৈ আমি য'তেই ক্লিনিঙৰ প্ৰয়োজন হয় তাতে আমি স্পাইৰেল চকুৰে ড্ৰ কৰিব পাৰোঁ। এয়া আছিল স্পাইৰেল চকুৰে ব্যৱহাৰ আৰু কেনেকৈ আঁকিব লাগে। আমি জাষ্ট ওপৰৰ পৰা চকুৰ নিচিনা এনেকৈ আঁকিলোঁ, 7ৰ নিচিনা দিলোঁ, তাৰপিছত এইটো স্পাইৰেল কৰি যিটো আনলিমিটেড হয়। স্পাইৰেলটো কিমান কৰিব পাৰোঁ আমি, কোনো কথা নাই। মানুহজনৰ আমি যদি ওপৰৰ মূৰৰ ওচৰৰ পৰা টানি কিনে এনেকৈ স্পাইৰেল কৰি টানি ভৰিলৈ মানে তললৈকে মাটিলৈ দি দিব পাৰোঁ। গোটেই নিগেটিভিটিখিনি ভাবিব পাৰোঁ, গোটেই নিগেটিভিটি মাটিলৈ গুচি গ'ল। তেনেকৈ চাৰিওফালে তেনেকৈ আমি যদি কৰোঁ, তেতিয়াহ'লে সেই মানুহজনৰ অ'ৰাটো ক্লিন হৈ যাব। থেংক ইউ।